সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই অলপমান নেচাৰ মজাত আহি গৈছোঁ আৰু আজি ভিডিঅ'টো বহুত স্পেচিয়েল হ'বলৈ গৈ আছে, কাৰণ মই আজি ক'বলৈ ওলাইছোঁ অলপমান এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰখনৰ ওপৰত। তো উইদাউট এনি ফাৰ্ডাৰ ডিলে লেটছ বিগিন দিছ ভিডিঅ'। তো জাগিৰোডে এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰখন। গুৱাহাটীৰ পৰা কমেও 50 কিলোমিটাৰ দূৰত জাগিৰোড মৰিগাঁও জিলা এখন সৰু উদ্যোগী চহৰ। আগতে জাগিৰোড নগাঁও জিলাত অৱস্থিত হৈ আছিলে। 1989 চনৰ 29 ছেপ্টেম্বৰ যেতিয়া নগাঁও জিলাৰ পৰা বিভক্ত হোৱাৰ সময়ত মৰিগাঁও এখন সম্পূৰ্ণ জিলাত পৰিণত হয়। জাগিৰোড এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰ আৰু নগাঁও কাগজ কলৰ বাবে অতি জনপ্ৰিয় ঠাই হয়। এই শুকান মাছৰ বজাৰ য'ত প্ৰতি বছৰে 40 কোটিতকৈ অধিক টকাৰ লেনদেন হয়। এই বজাৰৰ উৎপত্তি 60 দশকৰ আৰম্ভণিৰ পৰাই বিচাৰি উলিয়াব পাৰি। 1940ৰ শেষৰ ফালে শিলচৰত এখন দেওবৰীয়া বজাৰ আছিল, য'ত শ্বিলং আৰু কৰিমগঞ্জৰ দৰে ঠাইৰ পৰা মানুহ সেই বজাৰখনলৈ বজাৰ কৰিব গৈছিলে। অৱশ্যে ভাৰত পাকিস্তানৰ বিভাজনৰ সময়ত ঢাকাৰ এখন বিৰাট ডাঙৰ বজাৰ বন্ধ হৈ যায় আৰু ইয়াৰ প্ৰভাৱ শিলচৰ বজাৰখনতো পৰা দেখা গৈছিলে। সেই সময়তে কৰিমগঞ্জৰ কিছুমান ব্যৱসায়ে জাগিৰোডত এখন বজাৰ স্থাপনৰ সম্ভাৱনীয়তা প্ৰক্ৰিয়াৰ বাবে আহিছিল আৰু সেই সময়তে জাগিৰোড ৰেল আৰু পথৰ দ্বাৰা ভালদৰে সংযুক্ত হৈ আছিলে। তেওঁলোকে 1940 দশকৰ আৰম্ভণিতে জাগিৰোড চহৰত এখন দেওবৰীয়া বজাৰ স্থাপন কৰিছিলে আৰু বিশেষভাৱে বিভাজনৰ পাছত ইয়ালৈ সাগৰীয় মাছো অনা হৈছিলে। আৰম্ভণিতে এই বজাৰখন স্থানীয় প্ৰয়োজনীয়তাৰ বাবে সৃষ্টি কৰা হৈছিলে। লাহে লাহে চুবুৰীয়া ৰাজ্য মেঘালয়, মণিপুৰ, নাগালেণ্ড, মিজোৰাম এই বজাৰত প্ৰৱেশ হৈছিলে আৰু জাগিৰোড হৈ পৰিছিলে উত্তৰ পূৰ্বাঞ্চলৰ এখন গুৰুত্বপূৰ্ণ মাছৰ ব্যৱসায় কেন্দ্ৰ। কিন্তু ভৌগোলিকভাৱে এই বজাৰখন অত্যাধিক ডাঙৰ নহয়, প্ৰায় 1 কিলোমিটাৰতকৈ কম দৈৰ্ঘ্যৰ আৰু মুঠতে 100খন দোকানেৰে গঠিত। এই ঠাইত এছিয়াৰ শুকান মাছৰ সৰ্ববৃহৎ লেনদেন হয়। সমগ্ৰ ভাৰতৰে মাছ এই বজাৰলৈ অনা হয়। বজাৰখনত সাধাৰণতে বৃহস্পতিবাৰৰ পৰা শুক্ৰবাৰলৈ 3 দিন কাম কৰা হয়। কম বেছি পৰিমাণে 1500তকৈ বেছি লোক এই বজাৰৰ সৈতে সম্পৰ্কিত। এই শুকান মাছ ছিকিমৰ বাহিৰে উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যলৈ যায়। কিছুমান শুকান মাছ ছিংগাপুৰ, ভূটান, মালয়েছিয়া আৰু অন্যান্য দক্ষিণ পূব এছিয়াৰ দেশসমূহলৈ ৰপ্তানি কৰা হয়। মাছৰ আকাৰ আৰু গুণগত মানদণ্ড অনুসৰি মাছৰ মূল্য বেলেগ বেলেগ হয়, কিন্তু এই বজাৰখনত খুচুৰা বিক্ৰী নহয় আৰু এজন গ্ৰাহকে নিম্নতম এটা বস্তা ক্ৰয় কৰিব পাৰে। এই বজাৰখন নতুন জাগিৰোড ৰেল ষ্টেচনৰ ওচৰতে অৱস্থিত হৈ আছে। জাগিৰোডৰ এই বিখ্যাত শুকান মাছৰ ব্যৱসায় জাগিৰোড ড্ৰাই ফিছ মাৰ্চেণ্ট এছ'চিয়েশ্যনৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয়। সংগঠনটোৱে ক্ৰয় হিচাপে যথেষ্ট পৰিমাণৰ ধন পৰিশোধ কৰিবলগীয়া হয়। সংস্থাটোৱে ইয়াৰ লাভৰ কিছু অংশ বিদ্যালয়, মহাবিদ্যালয়, সংগঠন আৰু অন্যান্য কিছু ক্ৰিয়াকলাপলৈ দান কৰে। আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰি মাৰোঁ বুলি ভাবিছোঁ। এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰ যিখন জাগিৰোড ড্ৰাই ফিছ মাৰ্কেট, তো তাৰ ওপৰত আজি বহুতখিনি গম পাইছে চাগে। তো আই হোপ মই এনেকৈ নতুন নতুন ভিডিঅ'জ বনাই থাকিম আৰু আপোনালোকে এনেকৈ মোৰ ভিডিঅ'টো ছাপোৰ্ট কৰি যাব, ছাবস্ক্ৰাইব কৰি দিব যদি ভাল পাইছে, আৰু অলপমান কোনোবা যদি বিচাৰে লাইক চাইক অলপ জগাই প্ৰেছ কৰিলে ভাল হয়। তেতিয়া ইউটিউবত গম পাব যে অলপমান বেলেগ বেলেগ মানুহকো দেখুৱাব আৰু তেতিয়া মোৰ ভিডিঅ'জবোৰ মানুহে চাই ভাল পাইছে আৰু তেনেকেই আৰু মই গ্ৰ' হৈ গৈ থাকিম। তো আৰু এটা নতুন ভিডিঅ' সোনকালে লগ পাম নেক্সট ৱেডনেছডে মই আৰু অলপমান ইণ্টাৰেষ্টিং ভিডিঅ' এটা বনাবলৈ ট্ৰাই কৰিম। তো আজিলৈ ইমানে। তো টিল দেন বাই বাই, ষ্টে চেফ, ষ্টে হেপী এণ্ড কিপ স্মাইলিং।